গাইজ এতিয়া মই বজাৰ আহি পালোঁ ইফালে চাব পাৰে চব্জি বজাৰ আছে এইটো ডেৰ দূৰলৈকে আছে দেই গাইজ এতিয়া মই আপোনালোকে দেখাই থাকিম কি কি পায় কি কি নাপায় তো আপোনালোকে চাই থাকোঁ মোৰ ভিডিঅ'টো ঠিক আছে এয়া চাওক ইফালে মানে কি মই এতিয়া ফ্ৰণ্ট কেমেৰা কৰি ভিডিঅ'টো কৰি আছোঁ বাৰু এতিয়া মই বেক কেমেৰা কৰিম ইফালে চাওক মানে দুটা চাইডে এইটো ৰাস্তাৰ এইটো হ'ল আপোনাৰ চকিডিং পৰা আহি ইফালে কি কয় এই কনভয়ৰ হৈ যোৱা ৰাস্তাটো ইফালে হয় দেই এইটো বজাৰটো সদায় ডেইলি দেওবাৰে বজাৰ এনেকুৱা পতা যায় তো আপোনালোকে এইটো চাব পাৰে ইফালে বঢ়িয়াকৈ চাওক ইফালে আছে আপোনাৰ মাছৰুম এয়া চাওক 120 বোলে 120কে এইটো ল'ম এতিয়া গোটেইটো আমি বজাৰকেইটা চাই ল'ম দেই বাইদেউ গোটেইটো বজাৰকেইটা এক পাক চাই আহি লৈছোঁ বঢ়িয়াকৈ ব্লগ এনেকুৱা ভিডিঅ' কৰিছোঁ ইফালে চাওক ইফালে আছে আলু পিঁয়াজ এইটোতো আপোনাৰ এই আৰু লোকেল চব্জি হ'লে এইকেইটা আপোনাৰ ধুনীয়া মজা দেই বঢ়িয়া ইফালে তাৰপৰা ইফালে আছে আমাৰ ভোট জলকীয়া বাইদেউ এইটো লোকেল নে কি লোকেল ন এই চাওক একে ৰঙা হৈ আছে কিমানকৈ বাইদেউ এইটো এটাত 20 তিনিটা 20 লৈ ল'ম নেকি এই ভোট জলকীয়াটো লৈ ল'লোঁ এয়া ফালে 20 টকা 4টা বোলে ইয়াত বাচা হৈ আছে বাচি মেলি এতিয়া লৈ ল'লোঁ দেই এইফালে তো বলক আৰু আগলৈ চাই থাকক ইয়াত 3টা 20 বাইদেৱে কৈছে ইফালে ধুনীয়া ধুনীয়া একে লোকেল ধনিয়া এইটো আপোনালোকে আহক আৰু লৈ যাওক দেই গাইজ ইফালে ধুনীয়া ইফালে আহি আহি ধুনীয়াকৈ আম লৈ ইফালে পালোঁ একেবাৰে এইটো আপোনাৰ ভিটামিন চিত বহুত ৰিচ হয় আপোনালোকে এইটো লৈ খাব ঠিক আছে ৰাতিপুৱা সদায় খালে আপোনাৰ আমাৰ হেল্থ বেনিফিট বহুত আছে হয় নাই মুকেশ দাদা কেনেকুৱা দিছে এইটো পোৱা 30 টকা ন এয়া লোকেল আমলকি দেই গাইজ আপোনালোকে আহি ল'ব সেইটো খাব লাগে আৰু আমাৰ হয় নাই খাব লাগে নাই আমলৈ আমলৈ পৰুৱাটো নহয় আকৌ আমলাই আমলকি এয়া এইফালে পূৰা আছে আৰু গোটেই তাৰপৰা অকণমান নজৰাটো দেখাইছোঁ বজাৰৰ এনেকুৱা এতিয়া খুব ভিৰ ভাৰ ইমানকৈ নাই মানুহ ইফালে এনেকুৱা আছে পূৰা এনেকুৱা আৰু ইফালে পূৰা ৰাস্তাৰ মাজেদি মানে এইটো বজাৰটো আছে দেই আৰু ইফালে আমাৰ লগৰটো লৈ আছে আম লৈ দেই চাই থাকক তাৰপৰা ইফালে আহি আহি বহুত ভাল এটা বস্তু দেখিলোঁ সেইটো হ'ল আপোনাৰ পলু এৰী পলু এইয়া চাওক কি ধুনীয়া কিমানকৈ এইটো দাদা কেজি হা হা অঁ 250 পোৱা অঁ 1 পোনত 80টাত 250 গাইজ আপোনালোকে শুনিব পাৰে 80টাত কিবা 250 লওক এইটো আপোনাৰ প্ৰটিন বহুত ৰিচ হয় দেই এই বস্তুটো চব বলক চাই থাকক আপোনালোকে দাদাৰ খুৰা এজনক লগ পালোঁ ইফালে আমলৈ পৰু আছে সেইটো কিমানৰ ল'লে 200 টকা পোৱা 200 টকা দেই এইটো এতিয়া বিহুত আমাৰ লাগে হয় নাই এইটোতো বিহুত লাগে আমাৰ ইফালে চাওক তাৰপৰা ইফালে সেইটো বগৰীও পালোঁ ইফালে বিন চিন আছে ডেৰ আৰু লোকেল চব্জি আপোনাৰ বিচাৰিবৰ কাৰণে ইফালে নহয় আপোনাৰ এইফালে যাব লাগিব সেইটো আপোনাৰ মৰিংগা এই মৰিংগাটো কেনেকুৱা দাদা কেজি পোৱা 80 টকা এইটো মৰিংগা এইটো বহুত আপোনাৰ ভাল দেই আপোনালোকে আহক লওক চব বলক ইফালে চাই গৈছোঁ আমি ল'মহে লাহে লাহে এইটো চুঙাৰ কি বস্তু চুঙা দৈ এইটো বাঁহৰ চুঙা দৈ এইটো চাওক দেই আৰু এইফালে আছে বগৰী আপোনালোকে চাই থাকক বলক এনেকুৱাকৈ এইটো লোকেল ডিম যোৰা কেনেকুৱা এইটো যোৰা 30 এফালে দাদাই ক'লে যোৰা 30 দেই এইটো চ' এনেকৈ আমি অকণমান বজাৰটো এক্সপ্ল'ৰ কৰি আছোঁ আৰু সেইটো আপোনাৰ বহুত চাগে কি কয় ভাইৰেল হৈ আছে এইটো চাটনি খাই বোলে এইটো কেনেকুৱা খাই নাজানো কিন্তু অঁ সেইটো পূৰা ভাইৰেল হৈ আছে আপোনাৰ এয়া আমি আজি ভাইৰেল বস্তুটো চাই পালোঁ ইয়াত বজাৰত আহি এয়া চাওক কি বুলি কয় এইটো দাদা লাম শাক নাই এনেকুৱা ময়ো ভালকৈ নাজানো কিন্তু খুব দেখি থাকোঁ এই বস্তুটো কেনেকুৱা খাই নাজানো কিন্তু এইটো জণ্ডিছৰ কাৰণে ভাল ন এইটো আচ্ছা ঔষধি গুণো আছে মানে বস্তুটো ভালে পকা অমিতা আপোনাৰ 100 টকা কেজি আহক আৰু এই আদাকেইটাও দেখিছে নহয় আপোনালোকে এইটো লোকেল আদা সেইটো অকণমান আপোনাৰ ডাঙৰ সেইটো লোকেল থাকে কিন্তু এনেকুৱাটো সৰু সৰুটো আপোনাৰ বেছি ভাল এয়া চাব পাৰে
পুৰা ইফালে ইয়াতে চাই আছে বজাৰ কৰি আছে গোটেইখিনি আমি গৈ আছো লগতে বলক চ আপোনালোকে চাই থাকক দেই ইফালে আছে আপোনাৰ মৌচুমী জোৰা কেনেকুৱা দাদা না কেজিকে কেজি 100 টকাকে এইটো মৌচুমী বঢ়িয়াকে ইফালে দাদাই বিক্ৰী কৰি আছে ইমান টেঙা খাই চাব পাৰিব নহয় এইটো খাই চাকগে আপুনি খাই চাওক ঘৰতে আছে না নলয় অৰুণাচলৰ মাল ন দাদা দে ইফালে আমাক একটা খুৱাব দাদাই দে আপুনি খাই চাওক মই আপোনাক লৈছোঁ এইয়া ইফালে মৌচুমীটো মৌচুমী খাই চাইছে কেনেকুৱা মজা আছে না ইফালে আহি আমি কণ বিলাহী দেখিলোঁ এই কণ বিলাহী কেনেকুৱা বাইদেউ 1 পোৱা 20 তাই লৈ লওক 1 পোৱা দি দিয়ক পোৱা 20 ন দাদা পোৱা 20 এইটো আমি আহি ডাঙৰ বিলাহী নাখাওঁ বুলি সৰু কণ বিলাহীটো লৈ ল'লোঁ এইটো এখন বজাৰত আৰু আপোনালোকে চব বস্তুটোৱে পোৱা যায় এইটো আপোনাৰ চকিডিঙত আছে চকিডিং চাৰিআলিৰ পৰা আপুনি চিধা ইফালে দেওবাৰ বজাৰ সাপ্তাহিক বজাৰ হয় এইটো আপোনাৰ কি কয় কনভয়ৰত ওলাই যোৱা ৰাস্তা চাইডে ইফালে বৈৰাগীমত যোৱা ৰাস্তা ইয়াতে হয় দেই গাইজ এইটো কি বাগান বুলি কয় জানো বাইদেউ এইটো বাগানটো কি বুলি কয় জালান নগৰ বাগানৰ সেইটো ৰাস্তাৰ কাষে কাষে এইটো বজাৰটো বহা যায় দেই গাইজ চাই থাকক আপোনালোকে তাৰপৰা ইফালে এটা ভাল দেখিলে এইটো পাৰটো জোৰা কেনেকুৱা জোৰা 400 বোলে এইটো বাইদেৱে কৈছে জোৰা 400 এইটো পাৰ আমি ধুনীয়াকৈ আহি আছোঁ এতিয়া আমি অকণমান আগলৈ গ'লে হাঁহৰ বজাৰ আৰু কিবা কিবি দেৰ ইফালে লোকেল পাত্তাও আছে চ' এইটো ভাল এইটো চাওক এইটো কি বুলি কয় বেট বুলি কয় ন এইটো প্ৰটিনৰ কাৰণে বহুত ভাল এই বস্তুটো ইফালে চাওক আৰু ইফালে একেবাৰে ৰঙালাও আৰু ইফালে গৈ এতিয়া হাঁহৰ বজাৰ পাম আমি কেজি কেনেকুৱা পিচ কেনেকুৱা আমি সুধি দেখাই আছোঁ দাদা হাঁহ কেনেকুৱা কেজি হাঁহ 100 টকা কিলো এইটো চাব পাৰি আপোনালোকে বহুত বঢ়িয়াকৈ ইফালে 100 টকা কেজি একে লোকেল হাঁহ দেই এইকেইটা হয় নাই ক'ৰ পৰা আনা এই হাঁহকেইটা জকায়ৰ হাঁহ এইটো জকায়ৰ হাঁহ দেই এইটো একেবাৰে কি ধুনীয়া এইটো চাব পাৰি ইফালে চবতে আছে ইফালে চবতে চাগে 100 টকা কেজিয়ে হয় ইফালে আপোনালোকে চাব পাৰে এই পূৰা গাড়ী এক গাড়ী ইফালে আছে আপোনাৰ ৰঙালাও এইটো ৰঙালাওকেইটা আমি এতিয়া এটা লৈ যাম দাদা ৰঙালাও কেনেকুৱা কিলো 20 টকা একে চাওক এক গাড়ী আনিছিলে এই দাদাই ইয়াতে কিলো 20 টকা বুলি কৈছে চ' আমি এতিয়া লৈ যাওঁ ভাল এটা চাই কোনটো ভাল হ'ব দাদা বঢ়িয়া হ'ব ন ক'ৰ হয় এইটো হা বগীবিল আচ্ছা বগীবিলৰ এইটো ৰঙালাও আপোনালোকে চাব পাৰে আমি এটা লৈ যাওঁ কিলো 20 টকা বোলে এইটো হৈ যাব চাগে দাদা অকণমানে বেছি হ'ব দে দি দিয়ক একেবাৰে বঢ়িয়া ইফালে দিছে আমাক বাচি মেলি দিছে আমি লৈ যাওঁ তাৰপৰা কোমোৰাকেইটা কেনেকুৱা এইবাৰ একে ডাঙৰ ডাঙৰ কোমোৰা আছে ইফালে চাওক এইটো স্কচ এইটো কেনেকুৱা তাৰপৰা স্কচটো কেনেকুৱা স্কচ 30 টকা তাৰপৰা এইটো কেৰেলা 2 কেজি নাই তিতা কেৰেলা ইফালে আছে একেবাৰে ইফালে আছে তাৰপৰা ইফালে চজিনা মৰিঙা লৈ আছে মৰিঙা 100 টকা কেজি এইটো 100 টকা কেজি বুলি কৈছে লৈ লওক আপোনালোকে লৈ ল'লোঁ মৰিঙা আৰু কি ল'লোঁ তাই ইফালে মৰিঙা আৰু ইয়াত এই ৰঙালাওটো লৈ ল'লোঁ এতিয়া আকৌ আগলৈ ইও লৈছে মৰিঙা চজিনা লৈছে এতিয়া আমি আগলৈ গৈ ল'ম বলক ইফালে আহি আমি বেঙেনা ভাল বেঙেনা দেখিলোঁ চ' সেইটো এতিয়া লৈ ল'ম আধা কেজি বেছিটো নালাগে বেছি ল'লে কিবা হৈ যায় এইটো খুৰা কেনেকুৱা কেজি কেনেকুৱা বেঙেনাটো 40 টকা বুলি ক'লে চ' এতিয়া আমি এইটো আধা কেজি লৈ ল'ম ইফালে আকৌ আমি ভাল বস্তু এটা দেখি বান্দৰ মছলাটো লৈ ল'ম এইটো মানে কি কয় এইটো মান ধনিয়া বুলি কয় দেই এইটো মান ধনিয়া এইয়া চাওক এইটো লৈ ল'ম এতিয়া ইফালে একবাৰ নজৰাটো দেখাই দিছোঁ চাওক মানুহ কিমান হয় পূৰা এইটো আপোনাৰ এইটো সাপ্তাহিক বজাৰ দেই ইফালে একেবাৰে নজৰাটো দেখাই দিছোঁ এবাৰ বাৰু ইফালে আছে বাগান ইফালে চাব এনেকুৱা এইটো চাগে মোৰ কেমেৰাত ইমান ক্লিয়াৰকৈ কেপচাৰ কৰিব পৰা নাই এইটো নুনি ইফালে আহি নুনি এইয়া কেনেকৈ পোৱা 100 টকা নুনি এইটো একদম এনেকুৱা ভালকৈ দেখিছে নাই গাইজ নাজানো কিন্তু এইটো নুনি 100 টকা বোলে পোৱা
চ' এইফালে আমি এতিয়া বজাৰ কৰি গৈয়ে আছোঁ বল এই আলু বহুত ফ্ৰেছ চবতে আমি ইফালে গৈ আছোঁ তাৰপৰা এইটো ইফালে চাব পাৰে ইফালে ৰঙালাও ইয়াত সৰু অথনিটো ডাঙৰ আছিলে বাৰু এইকেইটা ৰঙালাও আপোনাৰ অকণমান সৰু ইয়াত চাওক বঢ়িয়া এইফালে ধুনীয়াকৈ আমি এনেকুৱাকৈ বজাৰ কৰি গৈ আছোঁ আৰু গাইছ ইয়াত চাওক ইফালে কি ধুনীয়াকৈ কিটো ৰঙালাও আগ মুঠি 20 টকা এই ৰঙালাও আগ 20 টকা এনেকুৱাকৈ বজাৰকেইটা এনেকুৱা হেৰিয়া কলডিল কেনেকুৱা এইটো অঁ ডাঙৰটো কেনেকুৱা ডাঙৰ 50 সৰুকেইটা 30 20 তেনেকুৱা আৰু ন অঁ এইকেইটা সৰুটো 30 ইফালে ইয়াতে চাই আছে এনেকুৱাকৈ অঁ খুৰা ক'ৰ গাহৰি এইটো হা ইফালে জকাই চাইডৰ আচ্ছা এইয়া চাওক ধুনীয়াকৈ কাটি আছে ইফালে পুৰা লোকেল আৰু এইটো দেই লোকেল হয়নে লোকেল ন বঢ়িয়া এয়া চাওক আমি এতিয়া লৈ ল'ম ইয়াৰ পৰাই আপোনালোকে চাওক মানে এইটো কাটি আছে ধুনীয়াকৈ এনে মই গাহৰি ভিডিঅ'টো কৰিছিলোঁ আজি সেইটো ধুনীয়া তাজা বিটৰুট আছে আৰু ইফালে এনেকুৱা কি ডাঙৰ বজাৰটো দেই ইয়াত চাওক নাজাৰাতকৈ কেনেকুৱাকৈ ইফালে আহি ইফালে গাহৰি এইটো খাচী কেনেকুৱা কেজি 700 এইয়া কেজি 700 খাচী এই ঠেংকেইটা চাব পাৰে খাচী হয় নেপালী কাটিং নহয় না ভালকে তাৰপৰা আৰু খাচীৰ ওচৰত ইফালে গাহৰি এইয়া গাহৰি কেজি কেনেকুৱা দাদা 400 এইয়া 400 বঢ়িয়া আৰু দেই এইটো অকণমান মিডিয়াম চাইজ এনেকুৱা মিডিয়াম চাইজটোৱে খাই ভাল লাগে গাহৰি ইমান ডাঙৰটো আপোনাৰ খাই ইমান সোৱাদ নালাগে বেছি তেলতেলীয়া হয় চ' আমি ইয়াৰ পৰাই লৈ যাওঁ চাগে বহুত চালোঁ ইফালেও চালোঁ ইফালে ইয়াৰ পৰা আমি লৈ যাওঁ এইফালে চাওঁ এইফালে ইয়াৰ ওচৰতে ইয়াত আছে এতিয়া আমি গোটেই বজাৰ চজাৰ কৰি দেখাম এতিয়া যিমান বজাৰ কৰিলে বজাৰ কৰি এতিয়া আমি যাব লৈছোঁ ইফালে চাওঁ কিমান বজাৰ এই 1 মোনা হ'ল ইফালে বজাৰ কৰি তাৰপৰা ইয়াত গাহৰি লৈ ল'লোঁ এতিয়া আমি গৈ আছোঁ বলক তাৰপৰা যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব দেই টাটা বাই বাই নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ